आसाम पनत शिवशंकर हनोत्रिया आमगुड़ी बर्मा चा बागान रेन मिटंग पठुआ गिद्र गेलबार चानात्रिया बिदौरे अडी जस्ती नंबर नाम काटे पास हाकादा आर ओनाते जतो होड़गे उनी गिद्र को सारहावे कादा घारुज रेन होड़ा लई अडी जस्ती गे उनी गिद्र हा दो पाढ़ाव रे मन ताहे कांताया कि 0.5% নম্বৰ পাই হাই স্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈছো কি কবা এই মুহূৰ্তত কেনেকুৱা লাগিছে এই মুহূৰ্তত মোক বহুত ভাল লাগিছে তাৰপিছত কি পঢ়িবা ইয়াৰ পিছত মই সায়েন্সটো ষ্ট্ৰীম হিচাপে লৈছো আকৌ সায়েন্সত প্ৰফেসৰ হ'ম বুলি ভাবিছো কেনে ধৰণৰ পঢ়িছিলা যেটো তোমাৰ মা দেউতাও নাই মই হৰতে পিতৃ খেলৰ 12 বছৰ বয়সতে মাতৃ হেৰুৱাইছিল মোক বহুত দুখ লাগিছে এতিয়া নাই কাৰণে কিন্তু মই হৰৰ পৰা ভালকে পঢ়িছিলো আৰু বহুতে সহায় কৰিছিল হৰৰ পৰা ভালকে পঢ়াৰ কাৰণে আমাৰ বিদ্যালয় শিক্ষক শিক্ষয়িত্ৰীসকলে মোক মোৰ পঢ়া দেখি ভালদৰে মোক মা ঢুকুৱাৰ পৰা মোক ভালদৰে বিনামূলীয়াকৈ বিদ্যালয়ত পঢ়ুৱাই আছে আৰু বাগানৰো বহুত জনে সহায় কৰিছে মোক পঢ়াওনাত আগবাঢ়ি যোৱাৰ কাৰণে মই সকলোলৈ ধন্যবাদ কৈছো তোমাৰ আমি ৰুমটো দেখিছো একো সুবিধাই নাই গৰমত কেনেকৈ পঢ়া বৰষুণ দিলে কি হয় বৰষুণ দিলে কেতিয়াবা পানী পৰে আৰু ফেনৰ অসুবিধা হলেও কেতিয়াবা খুৰাই আনি দিয়ে আকৌ আমাৰ বৰবামৰ হস্পিটেলত কাম কৰা নাৰ্ছ এজন তেখেতৰ ঘৰত গৈ